Sorry, copyright claim. Please subscribe me A.D.J creation, like, comment, share also. আপোনালোকৰ ভিডিঅ'ত দেখিলে চাগে কেনেকুৱা হ'ব তোমালোকে সমস্যাৰ গম পালাই এই ভিডিঅ'টো চিম্পল ভিডিঅ' হৈ যাব তোমালোকে চাই যাবা মই দেখুৱাই যাম এনেকৈ কি কৰিব লাগে প্ৰথমতে ফিল্মখন যাবা ফিল্মখন যাই কিনে ফুল XML যাবা কি কৰিব লাগিব ইয়াত বাকী একো কৰিব নালাগে ইয়াত টেক্সটখিনিত কপি দিব লাগিব আৰু তাৰপিছত ফটোটো এড কৰিব লাগিব তো তাৰপিছত আমি বেক আহিম বেক অহাৰ পিছত আমি ছেভত যাম তাৰপিছত এইটো বস্তু এনেকৈ ইয়াত এড কৰি কিনে ইয়াত যাই কিনে কপি লেয়াৰ থাকিব ইয়াত কপি কৰি দিব আমি এইটো প্ৰজেক্টত যাম এইটো প্ৰজেক্টত যোৱাৰ পিছত ইয়াত যাই পিনে পেষ্ট লেয়াৰ কৰি দিব তাৰপিছত ইয়াত টেপ কৰিব ইয়াত টেপ কৰি কিনে এনেকৈ লাষ্টলৈকে আনি দিব এনেকৈ ইয়াত তাৰপিছত এইটো ইয়াত টেপ কৰিব টেপ কৰি কিনে লাষ্টলৈকে আনি দিব লাষ্টলৈকে যাই কিনে ইয়াতো আমাৰ দেখিছে টাইম ইয়াত যাই কিনে ইয়াত এনেকৈ দি দিব তাৰপিছত কি কৰিব লাগিব ইয়াত ইফেক্ট ল'ব লাগিব চ' বেক আহিম তাৰপিছত আকৌ ইফেক্টত যাম ইফেক্টত যাই পিনে কি কৰিব লাগিব এইটো বস্তু আকৌ এনেকৈ নিব লাগিব ইয়াত কপি দিয়া ৰাখিছে চাগে এতিয়াৰ দৰে আমি এইটো প্ৰজেক্টত যাম এইটো প্ৰজেক্টত যাই পিনে ইয়াত পেষ্ট কৰি দিম পিনে ইয়াত আৰু আকৌ টেপ কৰিব টেপ কৰি পিনে কি কৰিব একদম তললৈকে নি দিব ইয়ালৈকে তাৰপিছত এইটো টেপ কৰিব টেপ কৰি পিনে লাষ্টলৈকে আনি দিব ইয়াত যাব পিনে ইয়াত যাব কৰি দিব বেছিকৈ কৰি দিব তাৰপিছত আকৌ যাম মানে টেক্সট ইফেক্টটো দিব লাগিব তাত ইয়াত কপি ইফেক্ট দেখিছে চাগে ইয়াত কপি ইফেক্ট লিখা আছে ইয়াত যাবা ইয়াত যাই পিনে টেক্সট যোনটো আছে সেইটো মানে কপি কৰি দিব লাগিব ইয়াত এনেকৈ গোটেইকেইটা কপি এনেকৈ কৰি যাই থাকিবা গোটেইকেইটা এনেকৈ কপি কৰি যদি কৰে তোমালোকে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ তোমালোকে এনেকৈ দি যাবা যিমানখিনি ইয়াত টেক্সট পাবা তোমালোকে একেলগে দি যাবা আৰু কি কৰিব চংটো মই টেলিগ্ৰামত দিয়ে দিম চ' মই তোমালোকক শিকৰ বাবে মই দি দিছোঁ বাৰু ইয়াত লিখিছে A.D.J ক্ৰিয়েশ্যন ত' তোমালোকে ইয়াত লিখি কিনে তোমালোকৰ চেনেলটোৰ নামটো দিব পাৰা মই A.D.J ক্ৰিয়েশ্যন বুলি দি দিছোঁ তাৰপিছত ইয়াত একো কৰিব নালাগে মই প্লে কৰি লিখাই দি আছোঁ তাৰপিছত ভিডিঅ'টো হৈ যোৱাৰ পিছত ইয়াত যাবা তাৰপিছত তোমালোকে ভিডিঅ'ৰ সাইজটো মানে ভিডিঅ'ৰ কোৱালিটিটো তোমালোকে চিলেক্ট কৰি ল'বা মই 700 AG দিছোঁ তাৰপিছত এক্সপৰ্ট কৰি দিবা
আৰু বন্ধুসকল তোমালোকে লাইক কমেণ্ট কৰিবা এণ্ড শ্বেয়াৰ কৰিবা আৰু যি ভিডিঅ' লাগে মোক কৈ দিবা মই লৈ আনিম চ' আজিলৈ বাই